মাছ নাপালে কে কৰা পাই আছো কিন্তু হেল্ল' গাইজ ৱেলকাম টু মাই অবিনাশ ব্লগছ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মনোযোগী ভিডিঅ'লৈ। আজি বৰ্তমান যাই আহিছোঁ এটা বেছি দীঘল ভিডিঅ' নকৰোঁ, মানে আমি মাছ চাব যাই আছোঁ। বৰষুণ দিয়ে আছে, ইফালে চাওক আমি ইফালে ছাতি ছাতি লৈ আহিছোঁ আৰু মোৰ লগত আছে এটা ফ্ৰেণ্ড, ইয়াৰ নামটো হ'ল পৰীক্ষিত। ইয়াৰো এটা ইউটিউব চেনেল আছে, জানে মাছ মাৰিব আহিছে। তো আৰু কি ক'ব, ব'লক ভিডিঅ'টো চাই থাকক কি হয়। তো গাইজ আমি বৰ্তমান আগলৈ যাই আছোঁ, আপোনালোকে চাওক আমাৰ ৰাস্তাটো এই চাই থাকক। টচেৰি দেখাই দি আছোঁ আৰু এই মানে একদম বেলেগ টাইপৰ হৈ আছে। জেগা চাওক গাইজ, জেগা চাওক আৰু পানী চাৰো হয় পানী আৰু জানে মোৰ লগত আছে আৰু মনা চানা লৈ আহিছে। কি আছে মনত পিছত দেখাই আছোঁ আপোনালোকক, চাই থাকক। আৰু যদি পাৰোঁ লগত এটা আপোনালোকক এটা বস্তু দেখাই দিম পিছত, মানে এটা পাৰোঁ যদি এটা কেক কৰা লৈ যাব চেষ্টা কৰিম। আপোনালোকে চাব, যদি পাওঁ লৈ যাম, যদি নাপাওঁ আৰু কি ক'ব গাইজ। গাইজ আমি বৰ্তমান আহিছোঁ পানীৰ মাজত। আপোনালোকে চাওক এই পূৰা ধাৰ বৈ আছে আৰু পানীৰ আপোনালোকক দেখাই দি আছোঁ ভালকৈ। এইখিনি পূৰা ধাৰ বৈ আছে আৰু ওপৰ ফালে পৰি আছে বৰষুণ আৰু মোৰ গাত পৰি আছে বৰষুণ। চাটা এতিয়াও নেকি গাইজ, কি কৰে গাইজ। আমি বৰ্তমান তাৰ পৰা অলপ গুচি আহিলোঁ, কাৰণ তাতে এটা শিয়াল না কুকুৰে না মানুহে কি একো ধৰিবই পৰা নাই, কিবা দেখিছোঁ। আৰু এই দেখিছি না ৰাস্তাগিলা পিছিয়াল, তাৰমানে কেমেৰাটো ওলাই পেলাই ভিডিঅ' কৰি থাকলি এইফালে আমি পৰবা ওলাম, আৰু যদি ভিডিঅ' কৰি নাথাকোঁ এইফালে আপোনালোকক দেখাওঁতে ৰাস্তাটো ভালকৈ দেখা নাপায়। দে আৰু গাইজ, কি হ'ব আমাৰ জীৱন। গাইজ আমি বৰ্তমান মাত্ৰ এটা ভয় খাইছিলোঁ, কাৰণ কিয় গম পাইছেনে আপোনালোক দেখাওঁ বস্তুটো তাতে কি আছে জানেনে, সেইটো চাওক গাহৰি। গাইজ কেনে কৰে মোবাইলটো নুন তাকো কষ্ট মাৰি থকা নহয়। গাইজ কেনে কৰিছে কি কৰিছে ক'ব নোৱাৰোঁ। অৱস্থা দেখিছি না আমাৰ ভৰিৰ অৱস্থা, চাওক ভৰি দেখিছি না, ভৰিৰ অৱস্থা কেনে আহি গৈছে। একো নহয় দেই গাইজ, একদিন আহিছোঁ আপোনালোকৰ কাৰণে এনেকৈ ভিডিঅ' বনাওঁ, আৰু আপোনালোকে যদি ভিডিঅ'বিলাক নাচায় আমাৰ এটা কিমান এটা দুখ লাগে আপোনালোকে ভাবকচোন। মানে ছাপৰ্ট কৰিছে, নকৰা নহয়, বহুতে কৰিছে, কোৱাবিলাকে কৰে, প্ৰায় ছাপৰ্ট কৰে, তথাপিও আৰু কিছু বহুতে ছাপৰ্ট কৰাও নাই। মানে ভিডিঅ'টো চাই লাইক নকৰে, ছাবস্ক্ৰাইব নকৰে, সেইটো কাৰণে অলপ বেয়া লাগে। মানে ইমান কষ্ট কৰি আপোনালোকৰ কাৰণে মই ভিডিঅ' বনাওঁ, সেইটো কাৰণে যদি বেয়া লাগে আপোনালোকে নিজে ভাবকচোন কথাটো। এতিয়া সেইবিলাক বাদ দিয়ক, আগলৈ যাই আছোঁ, কি হয় চাই থাকক গাইজ। বৰ্তমান আমি ইয়াত আহি পালোঁ আৰু আপোনালোকে চাব পাৰে ইফালে গোটাই পানী আৰু ইফালেও খাল আমি মাজত আছোঁ থিয় দি। তো এনেহেন পৰিস্থিতিত আমি ইয়াতে বৰ্তমান আছোঁ, আপোনালোকে চাই থাকক, আগলৈ যাই থাকোঁ কি হয়। আৰু আপোনালোকক মই বস্তুবিলাক দেখাই দিওঁ ৰ'ব, কি আনিছোঁ লগত। আৰু মোৰ লগত আছে ইয়াতে এই মাছ ধৰি যে লয় চাংলি না কি বা কয়, এইটো ক'ব নোৱাৰোঁ, মই নাজানো কি বুলি কয় এইটো। তো গাইজ আমি বৰ্তমান এটা কেক কৰা পালোঁ, আপোনালোকক মই কৈছিলোঁ কেক কৰা ল'ম বুলি। তো গাইজ আপোনালোকে চাওক, ধৰ আমি বৰ্তমান ইনভেষ্টিগেশ্যন চলাই আছোঁ পানীত, আৰু মাছ পোৱা নাই। এইটো মাল পালোঁ কে কৰা গাইজ। লগে নিদিও ভয় লাগে। ল'ম, খাবি না? ল খাম দেই, কিয় নাখাম। কি এইটো গেছ ল ঘৰে ফেলে, এইগিলা চব কাটব লাগিব। মাছ নাপালে এইটোতো পাইছোঁ, এইটো গতিকে ফেল দিব নোৱাৰোঁ। আৰু আমি বৰ্তমান এনেহেন পৰিস্থিতিত আছোঁ, সিফালেও খাল চাইডে যাই আছোঁ, পানীত সাঁতুৰিব নাছোঁ না। আগতে কৈছোঁহে এইটো ভৰাব লাগিব। এতিয়া বৰ্তমান আমি এতিয়া যি পাৰোঁ তাকে দেখাই আছোঁ গাইজ। তো গাইজ এইটোৱে আছিল বস্তুটো, চাই লওক। আৰু বৰ্তমান গাইজ আছোঁ পানীত, আপোনালোকে চাই লওক। এডাল কয় দিয়া হয়, নাপায় ওপৰত থাক। चले एक काम कर 200 रुपया दे और 50 रुपया काट ओवर एक्टिंग के वजह। এতিয়া বঢ়িয়া আহিছে। তো গাইজ আমি বৰ্তমান আছোঁ পানীত, আৰু আছে কেঁকোৰা ধৰি, কাৰণ মই এইবিলাক নাজানো, তো ইয়াক লাগে দিছোঁ। যি হয় হ'ব, আপোনালোকে চাওক কেঁকোৰাটো টচটো গুচাবাই বাবাত। কেঁকোৰাটো দেখিছি না, একদম সাংঘাতিক বস্তু, গুচি যাবও পাৰে ঠিক নাই। মই অলপ আগক লগি আহিছোঁ গাইজ, আৰু পৰিস্থিতিবোৰ আমাৰ একদম বেয়া হৈছে। বৰষুণত আছোঁ, পানীত জিকি আছোঁ, তো আপোনালোক কি হয় আপোনালোক ক'ব নোৱাৰোঁ। কেঁকোৰাটো ইয়াতে আছে, মৰে বাচে, যি হয় হ'ব, হৈ গ'লে এইটো সাংঘাতিক বস্তু হয় গাইজ।
এইটো কিন্তু ভিডিঅ'টো চাবই দিয়ক গাইছ, কেনে হয় অৱস্থা চাই লওক। আৰু আপোনালোকে ভিডিঅ'বিলাক প্ৰথম অলপমান চাই পেলাই আৰু ভিডিঅ'বিলাক এৰি দিয়ে, ভিডিঅ'বিলাক সম্পূৰ্ণকৈ চাই কৰিব। তো গাইছ এটা জেগাত আহি পালোঁ, ইফালেও আছে পানী, চাৰো হয় পানী, মই অকল মাজত থিয়া দি আছোঁ গাইছ। আৰু ই তলে যাই আছে, কি বা কৰে ক'ব নোৱাৰোঁ, সাঁতোৰবা নাজনা চলি, ই অলপ পাগলা পাইছোঁ। গাইছ চাইডে যাই আছোঁ, যি পাৰ তাকে কিবা দেখাবা আনছো না গাইছ, আপোনালোকক দেখাম। চাই থাকক, মাছ নাপলিও কেঁকোৰা হ'লে পাইছোঁতো। ই গাইছ মোক গালি পাৰি থাকে অনাবৰত, কি হ'ব মোৰ জীৱন। দে ভিডিঅ'ত চাই থাককচোন আগলৈ কি হয়। তো ফাইনেলি আৰু এটা কেঁকোৰা পালোঁ অলপ সময়ৰ পিছত, মানে আমাৰ ইনভেষ্টিগেশ্যন বুলি কয়, মানে আপোনালোক কৈছোঁৱে মই চেলেঞ্জ ল'ম বুলি কৈছোঁ, তো ল'মেই। অলপ কেঁকোৰা বিচাৰিম বুলি কৈছোঁ, কেঁকোৰা বিচাৰিম। মাছ নাপালে কেঁকোৰা পাই আছোঁ কিন্তু গাইছ কেনাই গাইছ তৈলে দে আৰু গাইছ কেঁকোৰাটো ফেলাই দিলা, ই কেনে পাগলা চলি গাইছ, কেনে পাগলা চলি তই। কেঁকোৰা খাবি তই, এটা নলৈছে সেইটো খাবি যাও। गजब बेइज्जती है। এটা মাছ পাব খুজিছিলোঁ, মাছটো কিন্তু পলাই গ'ল। অলপ দেখাই দি আছোঁ ৰ'ব, আগলৈ আহিছোঁ, ইও আহিছোঁ ময়ো আহিছোঁ। কয় গেলাই কয় গাইছ ইফালে এটা মাছ মৰবি সিফালে দবা ইফালে বোলে মৰিম বোলে। তো গাইছ अच्छा हमको सिखा रिया है। আমি বৰ্তমান ভিডিঅ'টো অলপ সময় বন্ধ কৰি দিওঁ, তো আপোনালোকে চাই থাকক কি হয়। গাইছ দেখছি না আমি বৰ্তমান কেনে এটা পানীত আছোঁ, আৰু আপোনালোকে চাওক পানী, আমাৰ ভৰি চাওক কিমান দৱা হৈ আছে পানী, সোমাই আছোঁ ভৰিৰ তলত, পানীৰ তলত, ভৰিৰ তলত। अरे बहुत मनुष्य लग रहे हो, मत करो, रहने दो बहुत बुरे लग रहे हो। तोबा थारा मूड खराब कर दिया। যি হয় হ'ব দে আৰু আগলৈ বৰ্তমান যাই আছোঁ। এতিয়া মাছ চাছ নাপালোঁ, আমাৰ জিকি অৱস্থা বেয়া, ই আৰু চলা চাক জিকি আধা কি হৈছে আধা কি হৈছে, আৰু ই বৰ্তমান আগত যাই আছে, মই পিছত। মানে মই সাঁতুৰিবা নাজানো, একো নাজানো, কয় কি ৰাস্তা আছে গম নাপাওঁ দে। তো গাইছ অলপ আগতে কৈছিলোঁ মাছ চাছ পোৱা নাই, একো পোৱা নাই, তথাপিও কিবা কিবি চেষ্টা কৰি কেইটামান মাছ পালোঁ। তো গাইছ ভিডিঅ'টো আপোনালোকে চাই আছিল, বহুত ভাল লাগিছে, যদি ইমানলৈকে যদি আহি পেলাই চাইছে বহুত ভাল লাগিছে। আৰু আপোনালোকে দেখিছে এই ছাতা ৰান্ধি ভিতৰ পৰ্যন্ত জিকি গৈছে, আৰু আমি এতিয়া বাহিৰত আছোঁ, এই আমাৰ কাপোৰৰ অৱস্থা এইগিলা মাটি চাটি লাগি উৎপাত একো নাই। তো আপোনালোকে যি দেখিছে আপোনালোকে দেখিছে, ভিডিঅ'টোত যি দেখাইছোঁ আপোনালোক খোলাখুলিকৈ দেখাইছোঁ, স্ক্ৰিপ্ট মাজে কিছুমান এনেকুৱা কথা আছে য'ত আমি সেইকাৰণে কাটা মেৰা কৰিছোঁ, সেইগিলা বেলেগ আৰু কথা সেইগিলা বেলেগ আৰু কি আৰু আপোনালোকে চাই ভাল পাইছে যদি লাইক শ্বেয়াৰ এটা কৰিব, কমেণ্ট এটা কৰিব, যি হৈছে আৰু আগলৈ নতুন ভিডিঅ' আপলোড কৰিম, আৰু আমি এটা নতুনকৈ প্লেচ এটাত যাম, আৰু কি হয় আপোনালোকে চাই থাকক। তো আজিলৈ ভিডিঅ'টো ইমানতে আছিল, বাই বাই, জয় আই অসম।